জয় আই অসম। মাতমৰা চাইডে যাম মানে এফালে আমাৰ গোবিন্দপুৰ ফাল দি আপোনাৰ মাতমৰা মাথাউৰিলে বহুত ওচৰ হয় মানে আমি তাতে আজি গৈ এনে পৰিৱেশবিলাক চামগৈ। আমি ডকুৱা কাৰণে আহি আছোঁ। চুলি কাটি হৈ গ'ল, কেনেকুৱা লাগিছে জনাব। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল নগাইটং ল'ৰা। আজি আমি বৰষুণটো এতিয়া এৰি দিছে, ওলাই আহিছোঁ এইফালে আপোনাৰ আজি মাতমৰা চাইডে যাম মানে এইফালে আমাৰ গোবিন্দপুৰ ফাল দি আপোনাৰ মাতমৰা মাথাউৰিলে বহুত ওচৰ হয় মানে আমি তাতে আজি গৈ এনে পৰিৱেশবিলাক চামগৈ মানে এইফালে আপোনালোকক জেগাবিলাকো দেখাম কেনেকুৱা লাগে চাব। এখন দলং বেছি দিন হোৱা নাই বনোৱা, সেইটো কাৰণে ধুনীয়া লাগি আছে দেখি। চাই থাকক, পেটুৱাই মই গৈ আছোঁ, বাকী চাই থাকক ভিডিঅ'টো। দিছে এইকেইদিন পানী জমা হৈ গৈছে মানে ৰাস্তাত, আপোনালোকৰ এই গাঁত চাতবোৰ ভৰি গৈছে আকৌ পানীয়ে। এতিয়া মানে উজানৰ দিন হয়, আপোনালোকক পুঠিমাৰি এফালে যায় নেকি? পুঠিমাৰি সেইফালে পৰ্দৈগুৰি সেইফালে যায় নেকি? পৰ্দৈগুৰিলৈ আৰু কিমান দূৰ আছে? পৰ্দৈগুৰিলৈ কিমান দূৰ হ'ব? জেগাটো চিনি নাপাওঁ, সেইটো কাৰণে অলপ কনফিউজ হৈ গৈছোঁ। মানে আগতে আহিছিলোঁ, এতিয়া ৰাস্তা বনাই। এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰত আছোঁ, একদম মজা ভিউ চাই লওক। আপোনালোকক এই লগৰ কেইটামানক লগ কৰিলোঁহি ইয়াত আহি। এতিয়া ভিউটো চাওক, একদম ব্ৰহ্মপুত্ৰ পাৰত, এখন ব্ৰহ্মপুত্ৰ হয়। আমাৰ এফালে মাতমৰা বুলি কয় এডোখৰ জেগাডোখৰ নাম, মাতমৰা মাথাউৰিত আছোঁ। আপোনালোকক একেবাৰে ব্ৰহ্মপুত্ৰখন পাৰৰ পৰা দেখাইছোঁ, চাই লওক। সিপাৰ সিপাৰ মনিব নোৱাৰি মানে, ইমানেই পানী। ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। এতিয়া ইয়াৰ পৰা ঘৰত যাম, ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক। মানে ছানছেট হ'লেই, এতিয়া গধূলি হ'ব অকণমান পিছত। তাৰপৰা ভিডিঅ'টো কণ্টিনিউ কৰি লওঁ, ঘৰত গৈ লওঁ, তাৰপৰা লগ পাই আছোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ' চাবৰ কাৰণে। এতিয়া আমি ঢকুৱা খানা আহি আছোঁ।
মডাৰ্ণ চেলুন। নগৰা ওচৰত চুলি কাটিব আহিছোঁ। ৰ'ব কাটি কিনি কথা পাতি আছোঁ। নগৰা মজা কাটা চুলি কাটি কিনি দেখাই আছোঁ। চুলি কাটি ৰ'ব কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। নগৰা বগামুখ তিনিআলিত আছে, আহিলে দেখিব এখনেই চেলুন আছে বগামুখ তিনিআলিত। নগৰা ৰখ যাওঁ দে। এখন আপোনালোকে হাৰী কলেজৰ নাম শুনিছে নহয়, হাৰী মহাবিদ্যালয়ৰ গেট ভাল দি সোমাই যায় হাৰী কলেজ। ঘৰ আহি পালোহি, গা চা ধুই এতিয়া অকণমান ওলাই আহিছোঁ। আমাৰ এইটো গোবিন্দপুৰ চাৰিআলি। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম, আকৌ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত।